হেল্ল'। এয়া খাবলৈ লৈছোঁ ভাত আৰু বৰ বিশেষ একো নাই। এয়া দাইল দেখাই দিছোঁ, মাছ আৰু আলু বিলাহী, এইফালে আছে বেঙেনা ফ্ৰাই, এইফালেতো কি পাত নহয় মৰিচা আৰু আলু, এইফালে মাছ ফ্ৰাই, এয়া কি আছিলে কুন্দুলি আলু ভাজি, এইফালে আকৌ দাইল আৰু মাছ খাম যিহেতু খৰিচা খাব লাগিব, এয়া খৰিচা আৰু এয়া মাছৰ কণী। কঁঠাল খাইছিলোঁ, তাৰে কঁঠাল গুটি মায়ে পুৰিছিলে, তাৰপিছত এয়া বগৰী আচাৰ, এইবোৰ চালাড আৰু টেঙা আৰু বিহ জলকীয়া ঘৰৰ, আৰু এয়া ভাত। এইটো মেইন আৰু নিমখ নহ'লে মোৰ ভাত খোৱা নিচিনা নালাগে, গতিকে মই নিমখ ল'মেই। আপোনালোকে নাখাব, নিমখ খোৱাটো ভাল নহয়। পানী ঢালি দিয়া, আমি খাওঁ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। বিলাহী দিছিলা? বিলাহী দাইল। খাওঁ ন? দাইলকণ ধুনীয়া হৈছে। বিলাহী দিয়া যে। সেইখিনি লৈ লওঁ। মেইন বস্তুটো এইটো খাবই লাগিব। মই অকণমান অকণমানকৈ খাওঁ। এই যে খৰিচা গোন্ধটো মজা লাগে। খৰিচা খালে দেই পুৰণা বেমাৰ উকাই বুলি কয় মানে। আগতে কয়, আইতাহঁতে কয় মানে আগতে কথাটো। যি ধুনীয়া গোন্ধ, কোনে নোখোৱাকৈ থাকিব। খাবলৈ কিন্তু ভয়ো লাগে আকৌ। খাবলৈ ভয় লাগে, সেইকাৰণে দুবটল ভাজি দিছে খৰিচা। ৰাইজে খাব, আলহীয়ে খাব। কৈ ভাল পাওঁ আচলতে খোৱাতকৈ। নিজে একো নাখায়, খাব নোৱাৰে নাখায়, কিন্তু চব কৰিব। আমৰ আচাৰ বনাব, খৰিচা। বগৰী যোৱা বছৰে আকৌ বগৰী আচাৰটো। বগৰী চাইজ দেখিছা নাই? বগৰীখিনি ভাল হৈছিলে আকৌ ডাঙৰ ডাঙৰ। মাংসৰ লগত ভাল হৈছে। ভাল। বগৰীটো নৰসিংহে নাই। টেঙা খালি আকৌ বৰ টেঙা। টেঙা। কঁঠাল গুটিৰ চাটনি, কঁঠাল গুটি পোৰা খাই কি মজা লাগে। আৰু দাইলত দিলেও ভাল লাগে কঁঠাল গুটি, হয় নাই?
বেঙেনা ঘৰত লগা বেঙেনা অকল এনেকুৱা চাইডটো চাইডে আছে বেঙেনা মাছ খালে এইটোৱে দিগদাৰ কাঁইটবোৰ বৰ বাচিব লাগে মানে মাছ ঘাট নথকা মাছ আনিছোঁ তাতে ওলাই নি কণীকণ ধুনীয়া আকৌ ন মাছৰ কণীকণ হেৰি আকৌ গোটা হৈ থাকে ধুনীয়া হয় সেইটো জ্বলা বেছি নাই টেঙা ইয়াত বাহিৰত বৰষুণ কি ধুনীয়া বতৰ কৰিছে এতিয়া বৰষুণ দিছে ন মাংস খাবলৈ ভাল হৈছে গৰম দেখিয়ে মাংস নাখাওঁ বুলি ক'লোঁ মাংস পিছত খাবা ভাজি নিচিনাটো খাই ভাল লাগে ভাজি নিচিনা কাঁইটৰ কাৰণে মাছ খাবলৈ দিগদাৰি খাওঁ বেঙেনা খাই দেখিছোঁ ইমান ডাঙৰ হ'লেও ঘৰৰ বস্তু ন সাৰ নিদিয়া মজা বনাইছে আকৌ জ্বলা বেছি নাই ন জ্বলা মানে হেৰি আছে নহয় কেঁচা জলকীয়া সেইটো কাৰণে হেৰি ভালে আছে কৰিলা জলকীয়া বেছি বেলেগ টেঙা আকৌ বগৰীটো ৰাইজসকল মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই চবেই দাদা যদিহে ছাবস্ক্ৰাইব বেয়া কৰিবলৈ নাপায় হ'ব
যদিহে বেয়া নাপায় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মৰিচা শাক খাওঁ। মই পাত শাক অকণমান বেয়া পাওঁ খাই, সেইকাৰণে মই হাত দিয়া নাই তাত। যিবোৰ পেটলৈ বেয়া সেইবোৰ মুখত ভাল পাওঁ হয়। চবৰে হয় বাৰু, প্ৰায় মানুহৰ হয় এনেকুৱা। পাত শাকৰ ভিতৰত অকল ঢেকীয়া শাক খাই ভাল পাওঁ। মই আকৌ ঢেকীয়া শাক নাখাওঁ। আৰু লাই শাক, লাই শাকটো মজা লাই লাগে। আৰু গাহৰি মাংস ক'বই নালাগে। মই বেলেগ পাত শাক খাই বেয়া পাওঁ। কিন্তু মৰিচাটো ভাল লাগে খাই। মই একদম বেয়া পাওঁ। খৰিচা কোনে খাই ভাল পাওঁ জনাবচোন দেই। সৰু মাছৰ লগত পিটিকি খাবলৈ বিৰাট মজা লাগে। জনাব, দুটা থৈ দিছে লাগিলে দি পঠাব। যদি লাগে কমেণ্ট কৰিব, দিম সুবিধা পালে দিম। ডাঙৰ দুটা বনালে ভাল হৈছে। বোলে নিজে খাই তেতিয়া বেলেগ কথা নাখায়। আৰু বেছি খাবও নালাগে বাৰু। পাত শাক দীঘলকৈ দিলে ভাল। পাত শাকটো এনেকৈ দীঘলকৈ দিলে ভাল লাগে পাত শাকটো। তেনেকে দীঘলকে লাই শাক দিলেহে ভাল লাগে। পাত শাক দিলে দীঘল হ'লে ভাল লাগে। আমাৰ ঘৰত আজিলৈকে লাই শাক কাটি পোৱা নাই আকৌ কটাৰীয়ে। এনেকে মুচৰে মায়ে। আগতে আইতাই মুচৰিছিলে এনেকে মুচৰি পিনে দুটা ভাগহে কৰে, দুটা ভাগ কৰি শাকত দি দিয়ে তেনেকেই সিজে। আৰু খাই খাইও বিৰাট ভাল লাগে। খাই ভাল আৰু লাগে। সেইটোকে মনত পেলাই মায়েও বনায় এনেকে। অকল মুচৰিহে দিব আৰু, বাকী কটা মেলা চিষ্টেম নাই। খাইও ভাল লাগে তেনেকে ডাঙৰকে দিলে। বগৰী লাগে? খাব। বিৰাট টেঙা বগৰীটো। বৰ টেঙা দেই। ৰামটেঙা বুলি কয় যে, সেইবোৰকে কয় ৰামটেঙা। ৰাইচ খাই হৈ গ'ল। পেট ভৰি গ'ল, ধুনীয়াকৈ খালোঁ। আৰু যিহেতু জ্বলা মছলা বেছি নাই, গতিকে ধুনীয়াকৈ খাব পাৰে, বহুত খাব পাৰে। আৰু আমাৰ ঘৰত জ্বলা মছলা নচলে বুলি ক'লেও বেয়া নহয়। কম খাওঁ মানে, বহুত কম খাওঁ। বহুত কম খোৱা হয়। মাংস আনিলেও আদা নহৰুতেই বনোৱা হয়, মছলা ইমান এটা ইউজ কৰা নহয়, গতিকে খায়ো ভাল লাগে। আৰু আজিলৈ সামৰো ভিডিঅ'টো, কেনেকুৱা পালে চাই জনাব। আৰু অকণমান মৰম দিব বুলি আশা কৰিছোঁ। নেক্সট টাইম আৰু ভাল ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ,
বাই।